শুভাকাংক্ষীৰ উৎকণ্ঠাৰ অন্ত পেলাই যোধপুৰ আদালতে ঘোষণা কৰিলে ছুপাৰষ্টাৰ সলমান খানৰ জামিনৰ ৰায়। জামিন লাভ কৰিলে বলিউডৰ চুলতানে। সলমান খানৰ বিৰুদ্ধে কৃষ্ণসাৰ মৃগ চিকাৰৰ গোচৰত 5 বছৰ কাৰাবাস আৰু 10,000 টকাৰ জৰিমনাৰ দণ্ড ঘোষণা কৰিছিল আদালতে। যোধপুৰ ছেছন আদালতৰ ৰায়ৰ পৰিপ্ৰেক্ষিতত যোধপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ 106 নম্বৰ কয়দীৰূপে পঞ্জীয়ন হ'ল ছুপাৰষ্টাৰগৰাকী। বৃহস্পতিবাৰে আদালতে কাৰাগাৰলৈ নিক্ষেপ কৰা সলমান খানৰ অধিবক্তাই যোধপুৰ জিলা ছেছন আদালতত জামিন আবেদন দাখিল কৰে শুকুৰবাৰে। ইতিমধ্যে কাৰাবাস আৰম্ভ হৈছিল দাবাং খানৰ। শুকুৰবাৰে জামিন আবেদনৰ শুনানি গ্ৰহণ সম্পন্ন হয় যদিও ন্যায়াধীশ ৰবীন্দ্ৰ কুমাৰ যোশীৰ বিচাৰপীঠে ৰায় সংৰক্ষিত ৰাখে। শনিবাৰে দুপৰীয়া পৰ্যন্ত ন্যায় প্ৰক্ৰিয়া চলাৰ অন্তত প্ৰথমে বিয়লি 2 বজালৈ আৰু পাছত 3 বজালৈ ৰায়দান সংৰক্ষিত ৰাখে বিচাৰপীঠে। ইতিমধ্যে পুৱাৰে পৰা আদালত আৰু কাৰাগাৰৰ বাহিৰত ভিৰ কৰিছিল চুলতানৰ শুভাকাংক্ষীয়ে। আদালতৰ ৰায়লৈ অধীৰ অপেক্ষা কৰিছিল সলমান খানৰ ভগ্নীদ্বয় আলভিৰা আৰু অৰ্পিতাই। বিয়লি 3 বজাত ঘোষণা হ'ল ৰায়। ৰবীন্দ্ৰ কুমাৰ যোশী বিচাৰপীঠে জামিন মঞ্জুৰ কৰিলে সলমান খানৰ। 50,000 টকাৰ জামিননামাত মুক্ত হ'ল ছুপাৰষ্টাৰগৰাকী। 7 দিনৰ পিছত পুনৰ আদালতত দাবাং খানক হাজিৰ হোৱাৰ নিৰ্দেশ আদালতৰ। 7 मई 2018 को 50,000 रुपए की जमानत पर रिहा करने के आदेश दिए। साथ में जो हमारी तरफ से बहस रही उनको मानते उन्होंने ये भी कंडीशन लगा दी है कि वो सलमान खान बगैर न्यायालय की अनुमति से बाहर छोड़ के बाहर नहीं जाएगा। সংবাদ সূত্ৰ অনুসৰি সলমান খানক শাস্তিৰ পৰাও ৰেহাই দিছে আদালতে। অৱশ্যে ছুপাৰষ্টাৰগৰাকীৰ বিদেশ ভ্ৰমণত বাধা আৰোপ কৰিছে আদালতে। বলিউডৰ কেইবাখনো বিগ বাজেটৰ ছবিৰ শ্বুটিঙৰ বাবে বিদেশলৈ অভিনেতাগৰাকী যাব লাগিব যদিও এই ক্ষেত্ৰত প্ৰতিবাৰেই আদালতৰ অনুমতি অপৰিহাৰ্য হৈ পৰিব। সলমানৰ মুক্তিৰ দাবীত এই শিশুটিয়ে প্লে কাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰি শনিবাৰৰ দিনটোত বিশেষ চৰ্চা লাভ কৰে। ইয়াৰ উপৰিও সলমান খান ফেন ক্লাব আৰু শুভাকাংক্ষীয়েও অপেক্ষা কৰিছিল আদালত আৰু কাৰাগাৰৰ বাহিৰত। जुम्मे की रातें जुम्मे की बातें भाजन की खुशी की दिन है। आज मैं बहुत खुश हूँ भैया। आज भाजन की बैल हो गई और भाजन हम लोग को भाजन को हमने ठा खिलाए। भाजन को बहुत 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 खुशी है। बिल्कुल भी नहीं जाएंगे हम तो यहाँ से बिल्कुल सर बिना देखे उनको नहीं जाएंगे, आए हुए हैं देख के जाएंगे। बहुत अच्छा लग रहा है। सलमान खान तो कुछ किया ही नहीं है। जब भी रिलीज होती है फर्स्ट डे हम उनकी पिक्चर जाते हैं। इससे तो हमको पूरा विश्वास है कि आज वो रिहा हो जाएंगे। দুদিনীয়া কাৰাবাসৰ অন্তত শনিবাৰেই কাৰাগাৰৰ বাহিৰলৈ ওলোৱাৰ পথ প্ৰশস্ত হ'ল চুলতানৰ। আদালতত সলমানৰ হৈ যুক্তি দৰ্শাই অধিবক্তা হৰিমল চেৰচৱাত আৰু মহেশ ভোৰাই। উল্লেখযোগ্য যে 1998 চনৰ পৰাই কৃষ্ণসাৰ মৃগ নিধন গোচৰত আইনী প্ৰক্ৰিয়া চলি আছিল। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।